পুনৰবাৰ আপোনালোকৰ মাজলৈ লৈ আহিছো মোৰ আন এটি নতুন ভিডিঅ' আৰু আজি লৈ আহিছো আপোনালোকৰ বাবে এটা চেলেঞ্জ ভিডিঅ' মানে মোৰ চেনেলত এবাৰ প্ৰথম হ'ব এইটো এতিয়ালৈকে মই কোনো চেলেঞ্জ ভিডিঅ' নাই কৰা আজি ভিডিঅ'টো কৰিম মানে মেকআপৰ ওপৰত আৰু মোৰ মেকআপ কৰি দিব মোৰ ভন্টিয়ে আৰু এয়া হ'ল মোৰ ভন্টি তাৰ পাছত মেকআপ বুলি ক'লে আসলে গোটেইখিনি মেকআপ হয় আইশ্যাডোৰ পৰা আদি কৰি ব্লাছাৰ এই সকলোবোৰ হয় কিন্তু মোৰ কিমানখিনি নাই মানে মই যেহেতু মাহঁতৰ ঘৰত আছো আৰু মই গোটেইখিনি বস্তু থৈ আহিলো ঘৰত সেইবাবে মেকআপৰ পৰাই কেইটামান বাছি লৈছো আৰু তাৰ পৰাই কৰিম তাৰ পাছত প্ৰথমতে তাই মোক কৰি দিব মোৰ হেয়াৰ ষ্টাইল মই চুলিখিনি যত ভাঙি কৰি থৈ দিছো তাৰ পাছত চকুত কৰি দিব আইলাইনাৰ আৰু লিপষ্টিক লগাই দিব আৰু মোক এজোৰ ইয়াৰিংছ পিন্ধাই দিব এই বক্সটোত আছে কেজুৰমান ইয়াৰিংছ ইয়াৰ পৰা তাই মোক এজোৰ পিন্ধাই দিব তাৰ পাছত লিপষ্টিক লগাই দিব আৰু আইলাইনাৰ আৰু হেয়াৰ ষ্টাইল কৰি দিব কিন্তু এই সকলোখিনি কৰি মানে তাই কৰি দিব চকু বান্ধি ইয়াৰ নিয়মটো হৈছে যে চকু বন্ধাকৈ তাই মোক এই গোটেইখিনি কৰি দিব লাগিব তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব এখন কাপোৰেৰে তাই মই চকু বান্ধি দিম আৰু দেখা নাপায় অৱশ্যে দেই মই এখন একদম পৰীক্ষা নিৰীক্ষা কৰি লৈছো দেখা পাই নেকি 4 চাপ মান কৰি দিছো এতিয়া তাই মই চকু বান্ধি দিম দেখা যাওক তাই মোক আজি সুন্দৰী বনাই নে বান্দৰী বনাই মেকআপ কৰিলে মানুহ সুন্দৰী হয় কিন্তু তাই মোক আজি কিনো বনাই ভগৱানেহে জানে মই তাইক বস্তুবোৰ এটা এটাকে দি থাকিম তাই যি বিচাৰে আৰু তেনেকে তাই মোক কৰি দিব আৰম্ভ হৈ গ'ল আমাৰ ভিডিঅ' একদম জমনি ভিডিঅ' চাই থাকক আপোনালোকে মেকআপ আৰ্টিষ্ট কোনোবাই মানে মোৰ মেকআপ কৰি হোৱাৰ পিছত কাৰোবাৰ যদি দৰকাৰ হয় মাতিব পাৰিম হয় আৰু বনাই ক্লিপ লাগিব চাগে ন এয়া ক্লিপ তাৰ বিচাৰিলে মই দি যাম কেতিয়া ফুৰিব লগা সিহঁতৰ তেতিয়াহে মানে এতিয়াহে অনুভৱ কৰিছে ন সিহঁতে বা কেনেকে কি কৰে অকণ ডাঙৰকে KPI police.
ফাইনেলি মোৰ হেয়াৰ ষ্টাইল হৈ গ'ল ভালেই কৰিছে বাৰু বেয়া কৰা নাই এতিয়া তাই লগাই দিব মোক আইলাইনাৰ এইটো আইলাইনাৰ তাইক মই দিছোঁ এতিয়া তাই মোক কৰি দিব চকু মুৰি থকাৰে চকু সোমাই যাব পাৰে কিন্তু দে কম বাৰু মই এতিয়া হেৰিটোৰো সোমাব নোৱাৰিম নহয় দিয়া চকু মুদি আছো লোৱা নাই কিবা ভগৱান মোক আজি বান্দৰী বনাই আহিব বেছি হাঁহি আছো বেয়া নাপাব দিয়া দিয়া আইনাটো দিয়া শুকাই গ'লগৈ চাগে মই আকৌ তাইক ইয়াৰ পৰা লগাই দিছো এটা চকুৱে হোৱা নাই বাকীকেইটা কি হ'ব দুটা চকুৰে এটা চকুৱে হোৱা নাই বোলে বাকীকেইটা কি হ'ব মহাদেৱতকে ওপৰলৈ যাম হয় দিয়া পাই এইটো চাই ন চকু পানী ওলাই গৈছে গধে কিমান হাঁহি আছে চকু পানীহে মুচিছো দেই একে চকু পানী ওলাই গৈছে হাঁহি হাঁহি এইটো চকু কি হয় ন হ'ব দে এইটো সমাপ্ত কৰ এইবাৰ এইটো হৈ গ'ল আৰু মেকআপ এইটোত কৰিব মোৰ চকু পানী মুচি নহ'ব দে এইটো ক বাবু যে হেৰাই থাকে জেগাকণ ভাল জেগাত কোৱা নাই কি বনাই চকু মুৰি থাকে দেই চকু মুৰি সোমাই যাব পাৰে চকু পানী বৈ আহিছে হাওঁতে হাওঁতে মোৰ চকু পানী বৈ আহিছে বা ইমান ধুনীয়া লাগিছে মোক কোনো অসমৰ বিখ্যাত মেকআপ আৰ্টিষ্টে পাত্তা নাপাবই আৰু মাতি নিব জাক জাক লাগে বিয়া পৰা আদি কৰি একদম চুপতে যাব পাৰিব লিপষ্টিক লিপষ্টিক ৰবা 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 কিবা নাহ খাই ঐ
সানি দিয়া তাৰপিছত ওপৰতে পিছে ক'ব লাগে হ'ব দে ইমান ধুনীয়া মেকআপ কৰিছে বা হাঁহোতে চকু পানী ওলাই অৱস্থা নাই এতিয়া ফুলি এতিয়া তাই মোক ইয়াৰ পৰা এযোৰ ইয়েৰিংছ দিব ঘামি কৰি অৱস্থা নাই মোৰ এইখন সৰু সৰু অৱস্থা আছে ঘূৰি ইমানেই ধুনীয়া তুমি জুপিটাৰ আছে মই ফুটি নকবা এখন গানত 10টামান ফুটা কৰিব এতিয়া ভালো হৈ গ'ল মোৰ মেকআপ একদম ফিনিশ এয়া হেয়াৰ ষ্টাইল হৈ গ'ল তাৰ পাছত আৰু এয়া মোৰ ইমান ধুনীয়া আইলাইনাৰ লগাই দিলে লিপষ্টিক চাওক ইমান ধুনীয়া লগাইছে তাই মোৰ চাব লাগে নহয় এতিয়া খুলি দিওঁ দিয়া খুলি দিয়া চাই লোৱা এবাৰ ইমান ধুনীয়া লাগা তুমি মোক বা কোনোৱে চিনি নাপাব মোক বা কি ধুনীয়া লাগিছে মোক এতিয়া মই আজি এনেকে বহি থাকো আৰু ফটো দুকপি পান উঠো মোৰ মেকআপ একদম ফিনিশ হৈ গ'ল হেয়াৰ ষ্টাইলটো ভাল কৰিলে প্ৰথমে হেয়াৰ তাৰপাছত এয়া মোৰ চকু কি গতি কৰিলে চাওক তাই আৰু এয়া লিপষ্টিক একদম ওপৰ উঠত লগাবলৈ গৈ তাই তলতেই লগাই আছে এয়া পিছে ওপৰ উঠত লগাম আৰু বুলি কয় ইয়াতে লগাই আছে আৰু ইয়েৰিংছটো কিন্তু ধুনীয়াকৈ পিন্ধাই দিলে মোৰ এই মেকআপ চেলেঞ্জ ভিডিঅ'টো বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে যদিহে ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকৰ কেনেকুৱা লাগিল মোৰ আজিৰ এই ভিডিঅ'টো চাই আৰু যদিহে আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব পুনৰ লৈ আহিম আপোনালোকৰ মাজলৈ মোৰ অন্য এটি নতুন ভিডিঅ' টবিও মানে এইখিনি সময়তহে ভুকি থাকিব পাৰে পুনৰ লৈ আহিম আপোনালোকৰ মাজলৈ মোৰ অন্য এটি নতুন ভিডিঅ' তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই